আৰু আমি ৰঘুদান চাহ বাগিচাৰ খেলুৱৈসকলক আৰু বাগিচাৰ সকলোকে আমি অসুবিধাৰ সন্মুখীন হৈছো, বেয়া নাপাব। সকলোকে হাত চাপৰ দিবৰ কাৰণে জনাইছো। দুফালে চাহ বাগিচা জিন্দাবাদ। আমি বোকাখাট ঢাকার আচ্ছা বোকাখাট ঢাকার সভাপতি সুরজিৎ নাইক ডাঙৰীয়াক আমাৰ কাৰ্যালয়ত অংশগ্ৰহণ কৰিব কাৰণে অনুৰোধ জনাইছো। এক নং ৱাৰ্ডৰ সদস্য আৰু আমাৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য অমিত তাঁতী ডাঙৰীয়া আৰু সুভাষ ডাঙৰীয়া ডাঙৰীয়াকে আমি কাৰ্যালয়ত অংশগ্ৰহণ জনাইছো। আৰু সকলোকে হাত-চাপৰ দিবৰ কাৰণে আমি জনালো। আমাৰ মাজত উপস্থিত আছে আচ্ছা বোকাখাট ঢাকাৰ উপসভাপতি চন্দন তাঁতী ডাঙৰীয়া, তেখেতক এখন ফুলাম গাঁওচাৰে সমৰ্থন জনাবৰ কাৰণে ভূমিকা পাত্ৰ অনুৰোধ জনাইছো। আমাৰ আচ্ছা কাজিৰঙা উপশাখাৰ সকলোকে আচামন দিবৰ কাৰণে জনালো। আৰু আমাৰ দুফালে চাহ বাগিচাৰ অধিনায়ক সুৰজ কৰ্মকাৰ, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি আমাৰ সভাপতি ৰিকি পাচি ডাঙৰীয়াক অনুৰোধ জনাইছো। মালটা আনো মালটা আনো দুলা বরাক ডাঙৰীয়া আমার ইয়াৰ পাছত আমাৰ এতিয়া আমি অনিয়াৰ চূড়ান্ত খেলখন বিজয় হোৱা দলটিৰ অধিনায়ক লক্ষণদান চাহ বাগিচাৰ অধিনায়ক আৰু খেলুৱৈসকলক সকলোকে আমি আমাৰ কাৰ্যালয়ৰ সন্মুখত আহিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু এই বঁটা প্ৰদান কৰিব হাতীকুলি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দিলীপ দাস ডাঙৰীয়া,
প্ৰমেশ্বৰ পানিকা ডাঙৰীয়া, ৰিঠন চাহা ডাঙৰীয়া, অমিত তাঁতী ডাঙৰীয়া, সুজিত ৰায় ডাঙৰীয়া, মদন কৰ্মকাৰ ডাঙৰীয়া আৰু বেলাল বৰাক ডাঙৰীয়া সকলোকে আমি কিছুমানে আপোনালোকে আৰ্থিকটো দিয়ক আৰু আগবঢ়াক আৰু কিছুমানে আমাৰ ট্ৰফিটো আগবঢ়াক সকলোৱে মিলি আগবঢ়াক যাতে কোনো আটক নধৰে এতিয়া আমাৰ বটা বতৰি কাজৰ সমাপ্ত হৈছে কিন্তু তাৰ আগমুহূৰ্তত আমি ঝুমুৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰি সকলো আমাৰ দুটা দলৰে খেলুৱৈসকলক আমি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ শুভেচ্ছা জনাইছোঁ আগন্তুক দিন লাগিছিল খেলুৱৈসকলক আৰু বাগিচাৰ ৰাইজক আমি শুভেচ্ছা জনাইছোঁ তেখেতসকলৰ পৰৱৰ্তী আমি তেনেদৰে খেলবিলাক আমি উপভোগ কৰিব পাৰিম ধন্যবাদ এতিয়া আমি ঝুমুৰ দলটোক আমন্ত্ৰণ জনাইছোঁ যাতে ইয়াত ঝুমুৰ নৃত্যবোৰ